বাংলাদেশৰ জনপ্ৰিয় কৌতুক অভিনেতা ৰবি চেঙ্গু আৰু নাই। শুকুৰবাৰে সন্ধিয়া প্ৰায় 6 বজাত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় কৌতুক অভিনেতাগৰাকীয়ে। বাংলাদেশৰ ভাদাইমা গ্ৰুপ নামৰ কৌতুক গোষ্ঠীৰ অন্যতম সদস্য তথা জনপ্ৰিয় কৌতুক অভিনেতা ৰবি চেঙ্গু শুকুৰবাৰে সন্ধিয়া প্ৰায় 6 বজাত ইহলীলা সম্বৰণ কৰে। বাংলাদেশৰ টাঙ্গাইল জিলাত জন্মগ্ৰহণ কৰা ৰবি চেঙ্গুল ভাদাইমা ছিৰিজৰ জৰিয়তে জনপ্ৰিয় হৈ পৰে। প্ৰয়াত কৌতুক অভিনেতা আহছান আলীৰ অন্যতম সহযোগী আছিল ৰবি চেঙ্গু। কেৱল বাংলাদেশেই নহয়, অসমতো ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল ৰবি চেঙ্গুৱে। উল্লেখ্য যে প্ৰায় 2 বছৰ পূৰ্বে মৃত্যুক আঁকোৱালি লৈছিল আহছান আলী। ভাদাইমা আহছান আলীৰ মৃত্যুৰ পিছতে লাহে লাহে অসুস্থ হৈ পৰে ৰবি চেঙ্গু। প্ৰায় 2 বছৰ অসুস্থ হৈ থকাৰ পিছত শুকুৰবাৰে সন্ধিয়া প্ৰায় 6 বজাত শেষ নিশ্বাস ত্যাগ কৰে। জনপ্ৰিয় কৌতুক অভিনেতা ৰবি চেঙ্গুৰ মৃত্যুত সমগ্ৰ টাঙ্গাইল জিলাত শোকৰ ছাপ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম প্ৰহৰী। বাংলাদেশৰ জনপ্ৰিয় কৌতুক অভিনেতা ৰবি চেঙ্গু আৰু নাই। শুকুৰবাৰে সন্ধিয়া প্ৰায় 6 বজাত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় কৌতুক অভিনেতাগৰাকীয়ে। বাংলাদেশৰ ভাদাইমা গ্ৰুপ নামৰ কৌতুক গোষ্ঠীৰ অন্যতম সদস্য তথা জনপ্ৰিয় কৌতুক অভিনেতা ৰবি চেঙ্গু শুকুৰবাৰে সন্ধিয়া প্ৰায় 6 বজাত ইহলীলা সম্বৰণ কৰে। বাংলাদেশৰ টাঙ্গাইল জিলাত জন্মগ্ৰহণ কৰা ৰবি চেঙ্গুল ভাদাইমা ছিৰিজৰ জৰিয়তে জনপ্ৰিয় হৈ পৰে। প্ৰয়াত কৌতুক অভিনেতা আহছান আলীৰ অন্যতম সহযোগী আছিল ৰবি চেঙ্গু। কেৱল বাংলাদেশেই নহয়, অসমতো ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল ৰবি চেঙ্গুৱে। উল্লেখ্য যে প্ৰায় 2 বছৰ পূৰ্বে মৃত্যুক আঁকোৱালি লৈছিল আহছান আলী। ভাদাইমা আহছান আলীৰ মৃত্যুৰ পিছতে লাহে লাহে অসুস্থ হৈ পৰে ৰবি চেঙ্গু। প্ৰায় 2 বছৰ অসুস্থ হৈ থকাৰ পিছত শুকুৰবাৰে সন্ধিয়া প্ৰায় 6 বজাত শেষ নিশ্বাস ত্যাগ কৰে। জনপ্ৰিয় কৌতুক অভিনেতা ৰবি চেঙ্গুৰ মৃত্যুত সমগ্ৰ টাঙ্গাইল জিলাত শোকৰ ছাপ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম প্ৰহৰী। বাংলাদেশৰ জনপ্ৰিয় কৌতুক অভিনেতা ৰবি চেঙ্গু আৰু নাই। শুকুৰবাৰে সন্ধিয়া প্ৰায় 6 বজাত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় কৌতুক অভিনেতাগৰাকীয়ে। বাংলাদেশৰ ভাদাইমা গ্ৰুপ নামৰ কৌতুক গোষ্ঠীৰ অন্যতম সদস্য তথা জনপ্ৰিয় কৌতুক অভিনেতা ৰবি চেঙ্গু শুকুৰবাৰে সন্ধিয়া প্ৰায় 6 বজাত ইহলীলা সম্বৰণ কৰে। বাংলাদেশৰ টাঙ্গাইল জিলাত জন্মগ্ৰহণ কৰা ৰবি চেঙ্গুল ভাদাইমা ছিৰিজৰ জৰিয়তে জনপ্ৰিয় হৈ পৰে। প্ৰয়াত কৌতুক অভিনেতা আহছান আলীৰ অন্যতম সহযোগী আছিল ৰবি চেঙ্গু। কেৱল বাংলাদেশেই নহয়, অসমতো ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল ৰবি চেঙ্গুৱে। উল্লেখ্য যে প্ৰায় 2 বছৰ পূৰ্বে মৃত্যুক আঁকোৱালি লৈছিল আহছান আলী। ভাদাইমা আহছান আলীৰ মৃত্যুৰ পিছতে লাহে লাহে অসুস্থ হৈ পৰে ৰবি চেঙ্গু। প্ৰায় 2 বছৰ অসুস্থ হৈ থকাৰ পিছত শুকুৰবাৰে সন্ধিয়া প্ৰায় 6 বজাত শেষ নিশ্বাস ত্যাগ কৰে। জনপ্ৰিয় কৌতুক অভিনেতা ৰবি চেঙ্গুৰ মৃত্যুত সমগ্ৰ টাঙ্গাইল জিলাত শোকৰ ছাপ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম প্ৰহৰী।